प्राइमारी कमिटिर सभापति और साधारण सम्पादक प्रमुखे कर्मकर्ताসকল और आज ইয়াত उपस्थित आमार खैराबाड़ी ब्लक कमिटी UPPL सभापति भुवन बड़ोदेव ইয়াত उपस्थित आमार जिला कमिटी UPPL उप सभापति दादा नंदराम बड़ोदेव कमिटिर उप सभापति और आन आन বিষয়ববীয়াসকল ब्लक कमिटी निर्वाचनी स्टीयरिंग कमिटी टंगाली बांधिसे तार बारे आपनालोকক সকলোকে धन्यवाद जनाइছো। আজি আমি গোটেই আমার কোয়েলকুছি VCDCৰ অন্তৰ্গত গোটেই গাঁওবিলাকক পৰিচালনা কৰাৰ কাৰণে আমাৰ এটা প্ৰাইমাৰী কমিটি আছে। তেখেতসকলে এটা সেন্টাৰ প্লেস চাই পেলাই আজিৰ এই কাৰ্যসূচীৰ যোগেদি আজিৰ এই অফিস ইয়াতে গ্ৰহণ কৰিছে। তো এই কাৰ্যসূচীটো মই ইতিমধ্যে ৰূপায়ণ কৰিছো। নিৰ্বাচন আহিল, হাতত বেছি সময় নাই আৰু গোটেই গাঁওবিলাকত মই কৰিব নোৱাৰিম, আপোনালোকে কৰিব লাগিব আৰু ৰাইজে নিশ্চয় কৰিব। মোৰ মনে কয় যে আপোনালোকে সকলোৱে ওলাই আহিব, ৰাইজৰ মাজলৈ সোমাই যাব আৰু ৰাইজে এইবাৰ মেণ্ডেটটো UPPLক দিবলৈ গৈ আছে তেনেকুৱা অনুভৱ হয়। আমাৰ এই নিৰ্বাচনত আমি কি ইস্যু লৈ পেলাই আমি আগবাঢ়িছো মই জানিব বিচাৰিম। আমাৰ ৰাইজে আসলতে কাক বিচাৰে? বৰ্তমানৰ যি ৰাজনীতি সকলোৱে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই আছে, BPF কৰি আছে, UPPL কৰি আছে, আন আন দলবিলাকে কৰি আছে, কিন্তু বিশেষভাৱে আমাৰ BTC অঞ্চল আমাৰ মহিলাৰ দিনত হ'ল আজি ফুড এণ্ড সিভিল সাপ্লাই বিভাগত যিমানখিনি কেলেংকাৰী হ'ল, আজি কেগৰ প্ৰতিবেদনত যিখিনি উল্লেখ আছে দুখীয়া গৰীব মানুহবিলাকৰ নামত অহা টকাবিলাক যেনেকৈ লুণ্ঠন কৰিলে, এই গোটেইবিলাক চাই পেলাই আজি এটা ৰাইজে পৰিৱৰ্তন বিচাৰি আছে। কিছুমান ঠাইত আমি দেখিবলৈ পাইছোঁ ৰাস্তা পদূলি ভাল হোৱা নাই। বহু মানুহে এতিয়াও অভিযোগ কৰে যে আমাৰ ৰাস্তাটো কিয় বনাই নিদিলে, আমাক কিয় বঞ্চিত কৰি ৰাখিছে, এই কথাবিলাক কৈ আছে। গতিকে এটা পৰিৱৰ্তন সকলোৱে বিচাৰি আছে। আজি প্ৰমোদ বড়োৱে চুক্তি স্বাক্ষৰ কৰিলে, আজি MDF চুক্তি স্বাক্ষৰ কৰিলে, আজি গোটেই BTC অঞ্চলত এটা শান্তি পৰিৱেশ কৰি আহিল। এইটোৱে আমি ৰাইজে সকলো সময়ত কামনা কৰি আছিলো আৰু সেই একে কামটোকে আজি প্ৰমোদ বড়ো ডাঙৰীয়া কৰি পেলালে।